জুবিন গাৰ্গক সেই সাগৰৰ ইয়ট পাৰ্টিলৈ লৈ যোৱা ব্যক্তিসকলৰ এইবোৰ নাম আৰু এই ব্যক্তিসকলক বৰ্তমান সময়ত CIDৰ দলে চুচৰাই টানি লৈ আহিছে। হয়, চুচৰাই লৈ আহিছে। কাৰণ জুবিন গাৰ্গক ইয়টৰ পাৰ্টিলৈ লৈ যোৱাৰ এইটো এটা ডাঙৰ খবৰ আছিল সেইখিনি সময়ত। কাৰণ এই ব্যক্তিসকলে যিসকল প্ৰবাসী অসমীয়া ছিংগাপুৰত তেওঁলোকে কৰ্মৰত হৈ আছে আৰু তাৰে কোনোবা কোম্পেনীতে হওক বা চাকৰি কৰি আছে, আৰু সেই ব্যক্তিসকলে জুবিন গাৰ্গক পাই সেই সাগৰীয় সেই ঠাইলৈ লৈ গৈছিল, যি ঠাইত জুবিন গাৰ্গে জীৱন হেৰুৱাবলগীয়া হ'ল। এয়া চাওক, এইকেইজন হৈছে সেইকেইজন যিকেইজন ছিংগাপুৰৰ প্ৰবাসী অসমীয়া, আৰু তেওঁলোকক এতিয়া SITৰ দলে বা CIDৰ দলে তেওঁলোকক বিচাৰি এই কথাখিনি আপোনালোকে গম পাই লওক। কাৰণ দেৱজিৎ হাজৰিকা, ৰূপকমল কলিতা, হৃদাৰ্থ বৰা, পৰীক্ষিত শৰ্মা, ৱাজিদ আহমেদ ইত্যাদি এইসকলৰ ফটোও আপোনালোকে দেখিবলৈ পাইছে। এইসকলক CIDৰ দলে আচলতে এটা নিৰ্দেশ জাৰি কৰিছিল যে আপোনালোকে 6 তাৰিখৰ ভিতৰত আহি অসমত উপস্থিত হকি, এইটো এটা ডেডলাইন দিছিলে। কিন্তু তেওঁলোকে এই ডেডলাইনটো মনা নাছিল, আৰু ডেডলাইনটো নাই মনাৰ কাৰণে এতিয়া কঠোৰ হবলৈ বাধ্য হৈছে অসম চৰকাৰ বা CIDৰ দল বা SITৰ দলটো কঠোৰ হবলৈ বাধ্য হৈছে। কাৰণ তেওঁলোকে আশা কৰিছে যে যদি জুবিন গাৰ্গৰ ইচ্ছা এইটো নহয়, আমি যেনেধৰণে বিচাৰিছো ঠিক তেনেধৰণে যদি মৃত্যুটো নহয়, সেই মৃত্যুটোত কিবা ক্লু সোমাই আছে নেকি, এই ব্যক্তিসকলৰ পৰা ওলাব। ৰূপকমল কলিতা, হৃদাৰ্থ বৰা, পৰীক্ষিত শৰ্মা, এইসকলৰ পৰা হয়তো গম পোৱা যাব। গতিকে SIT দলটোৱে এওঁলোকক কঠোৰভাৱে নিৰ্দেশ দিছে যে তোমালোকে 6 তাৰিখে আহিব লাগে। কিন্তু আজি 6 তাৰিখ, এই 6 তাৰিখৰ দিনাও তেওঁলোকে নিজৰ মতে আহি উপস্থিত হোৱা নাই। এইখিনিতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে কোৱা দেখা গ'ল যে CIDৰ দলে ছিংগাপুৰৰ পৰা এওঁলোকক ধৰি আনিব নোৱাৰে, কাৰণ কিছু আইনীগত ব্যৱস্থা থাকে, এখন বেলেগ দেশ হয় সেইখন, গতিকে ধৰি আনিব নোৱাৰে। গতিকে তেওঁলোকৰ পৰিয়ালবৰ্গক আচলতে ৰাইজে অকণমান প্ৰেছাৰ দিয়াটো বিচাৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বাইটত কৈছে। আৰু এতিয়া দেখা গৈছে যে নিউজ চেনেল মিডিয়াবোৰে গৈ তেওঁলোকৰ পৰিয়ালক সোধ-পোছ কৰিছে, মাক দেউতাকক, পেৰেণ্টছক লগ ধৰিছে যে ল'ৰাজনে কল কৰিছিল নি, বা কল কৰিছিল যদি কি কথা কৈছে, কেতিয়াকৈ আহিম কৈছে, এনেকুৱা ধৰণৰ কথাবোৰ এতিয়া আলোচনা হৈছে নিউজ মিডিয়াত। আৰু সেই কথাবোৰ হয়তো তেওঁলোকেও লক্ষ্য কৰি আছে। এতিয়া তেওঁলোকে যে অসমলৈ অহা নাই, নাহিলে জুবিন গাৰ্গৰ এই তদন্তত হয়তো ক'ৰবাত ত্ৰুটি ৰৈ যাব, হয়তো ক'ৰবাত কমি ৰৈ যাব। কাৰণ এই ইয়ট পাৰ্টিত সভাপতি সম্পাদক যিসকল আছে, কাৰণ ইয়ট পাৰ্টিটো আয়োজনে কৰিছিল সেই আছাম এছ'চিয়েশ্যন যিটো ছিংগাপুৰত আছে, তেওঁলোকে এই পাৰ্টিটো আয়োজন কৰিছিল। আৰু তেওঁলোকে হয়তো বহুতোখিনি কথাই গম পাইছে, কাৰণ জুবিন গাৰ্গৰ সেই শেষ নিশ্বাস ত্যাগ হৈছে তেওঁলোকৰ উপস্থিতিতে। গতিকে তেওঁলোকক বিচৰা হৈছে এতিয়া অসমত, আৰু তেওঁলোক যেতিয়া ইয়াত উপস্থিত হ'ব তেতিয়া আৰু ন তথ্য হয়তো উদ্ঘাটন হ'ব বুলি CIDৰ দলটোৱে ভাবিছে। গতিকে তেওঁলোকক 6 তাৰিখে আচলতে উপস্থিত হ'বলৈ কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছিল, যদিও 6 তাৰিখ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোক আহি পোৱাহি নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যদি 6 তাৰিখে নাহে তেনেহলে আমি আৰু কঠোৰ হ'ম, কাৰণ বাচি যাব নোৱাৰিব জুবিন গাৰ্গৰ লগত এনেকৈ কোনোবাই অন্যায় কৰি, যদিও অন্যায় কৰিছে তেনেহলে দেখা গৈছে এই ব্যক্তিসকল কেতিয়ালৈ অসমলৈ আহিব। অসমৰ ৰাইজে কিন্তু এতিয়া বিচাৰিছে যে এই ব্যক্তিসকলক, ইয়ট পাৰ্টিত থকা এই ব্যক্তিসকলক, জুবিন গাৰ্গক সাগৰলৈ লৈ যোৱা এই ব্যক্তিসকলক পুলিচে চুচৰাই লৈ অনাটো, এনেকুৱা ধৰণৰ এটা খবৰ আশা কৰিছে। হয়, যিটো আপোনালোকে প্ৰথমতে শুনিছিল যে চুচৰাই লৈ আনিছে সেই প্ৰবাসী অসমীয়াসকলক যিসকল ছিংগাপুৰত আছে, এনেকুৱা ধৰণৰ খবৰ এটা অসমৰ ৰাইজে আশা কৰি আছে। কিন্তু এই আশা কেতিয়ালৈ পূৰণ হ'ব অসমৰ ৰাইজৰ, কাৰণ তেওঁলোকৰ ওচৰত হয়তো বহুত গোপনীয় এনেকুৱা ধৰণৰ তথ্য পাব, যিবোৰ তথ্যৰ পৰা হয়তো আমাৰ মৰমৰ শিল্পীজন যে নাইকিয়া হ'ল তাৰ কিছু তথ্য উদ্ঘাটন হ'ব, কিছু সত্য উদ্ঘাটন হ'ব। ঠিক আছে দিয়ক, যদি ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।